গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু মই যাই আছোঁ আজি মন্দিৰত, মানে লাড়ু বান্ধি আছে। আৰু আজি মানে হেৰি উৰুকা নহয়, সেইকাৰণে লাড়ু বান্ধি আছে ৰাইজৰ। মই যাই আছোঁ, মানুহবিলাকে আহিছে ৰাইজৰ। ইয়াতে আমি লাড়ু বনাম আজি, চাই থাকিব ভিডিঅ'টো। আৰু ইয়াতে আমাৰ লাড়ু বান্ধি আছে। এতিয়া কবাই বহি যাওঁ গাইজ। এই আমাৰ গুড়া দিলা, এবার গুড় মিঠাই দিব ইয়াতে। এই গুড় মিঠাই গাইজ এই দি আছে, এইখিনি গোটা সানি দিব লাগিব গুড় মিঠাই দি। এনেকে লাৰি দিব ফুৰাই। চাই থাকিব ভিডিঅ'টো আপোনালোকে গাইজ। হান্দাই দি আছে লাৰি, পুৰা সানি দিব লাগিব। ললো বনি আছো। চাই থকা ভিডিঅ'টো। আৰু ইয়াতে লাড়ু বানি আছে। এইটোৱে মোৰ লাড়ু। এতিয়া পানীৰ ব্যৱস্থা কৰি দিছে, পানীও খালোঁ। এবার চাহ হ'ব, খাব দেখি কেমন হৈছে লাড়ু বনোৱা। এটা বস্তু চাব নেকি আপোনালোকে? চাওক গাইজ, আদাৰ মানে ভেলাঘৰ বনাই থৈছে। আজি উৰুকা, আজিকালি হয় নাই ভেলাঘৰ, এইবিলাক নাৰা দিয়াই নাই আজি। কালি গাইজ ভেলাঘৰটো হয়, কিন্তু আজিকালি এনেকৈ আছে, কাম কৰাই নাই, ভেলাঘৰ বনাই নাই। মানে লাড়ু বান্ধি আছে ইয়াতে। মই অলপ ইয়াতে বহি আছোঁ, বতাহ খাই আছোঁ। তাতে মস্ত ৰ'দ, আৰু ৰ'দত ঘামি গেছি গাঁৱটো গোটাই, কিন্তু বতাহ খাই আছোঁ। আৰু সবাৰ সোমাইছে গাইজ, মানে যোনে যোনে ইয়াতে মানে লাড়ু বনাইছে সকলোকে দিব এইবাৰ লাড়ুবিলাক ভাগে। এই লাড়ু লৈ আহিলোঁ 4 ঘণ্টা 2টা কৰি, আৰু আমি যাই আছোঁ ঘৰত। সেই গাইজ তাতে মানুহবিলাক আছে আৰু লৈ আছে, আৰু আমি যাই আছোঁ। বনাইছে সিহঁতে এই চলতৈ, আৰু মোৰ ভেলাঘৰটো দেখাই দিম ৰ'বা তোমালোকক। আৰু মোৰ ভেলাঘৰটো চাবনে আপোনালোকে? চাব নেকি? চাব গাইজ, এই মোৰ ভেলাঘৰটো। এই গাইজ মানে নাৰা আনিব নোৱাৰিলোঁ, সেইকাৰণে এইখিনিয়ে কৰি দিলোঁ ভেলাঘৰটো।